ছানডেটো ফাণ্ডে নহয় দেই। ছানডে বুলি অলপ মেহেন্দি লগাই দিলোঁ আৰু ফাণ্ডে নহয়, আমাৰ ডিউটি ডে হৈছে। বাকী ছানডে বুলি অলপ পেচেণ্ট কম আছে কাৰণে মোবাইল চাইছে, মই লগালোঁ মেহেন্দি আৰু শুৱাই কোনোবাই কাৰ্টুনতে আউজি শুই দিছে। সেয়াই আৰু জীৱন, কি কৰিব, উপায়তো নাই। আৰু এই ভীষণ ৰ'দত ৰুমত চাউল নাইকিয়া হ'ল কাৰণে মই মেহেন্দি লোৱা হাতেৰেই চাউলৰ মোনা দাঙি আনিছোঁ। এফালে ছাতি, এফালে চাউলৰ মোনা আৰু এফালে মোবাইল। যিমানেই কষ্ট হওক লাগিলে ভিডিঅ'টোতো কৰিবই লাগিব, নহ'লে আপোনালোকক কেনেকৈ দেখাম যে মই চাউল আনিছোঁ নে কি আনিছোঁ, নহয়নে? আপোনালোকেওতো দেখিব লাগিব। আৰু আমাৰ ৰুমত আজি কি কি গছ গছনি আছে, মানে পাচলি, শাক হওক, যি হওক, কি কি গছ গছনি আছে বলক দেখাম। আৰু এয়া মই চুৱেটাৰ ধুইছিলোঁ আজি, ৰ'দ দিছে যে সেইকাৰণে। ঠাণ্ডা দিনতে পিন্ধা, এতিয়া গৰম দিনত দিছে। আৰু এয়া দেখিছে নহয়, কচু আছে, টেঙা মৰা গছ আছে, আৰু এইয়া বিখ্যাত আমাৰ অমিতা এজোপা সৰু হৈ আছে।